আৰু এইটো আমাৰ আইতা মোৰ সৰু জাগৰাকীৰ আইতা হয় আৰু সৰু জাগৰাকীক মই আগৰ ভিডিঅ'টোত আপোনালোকক অকণমান দেখুৱাইছিলোঁ হেল্ল' ফ্ৰেণ্ডছ, আজি হ'ল ডিচেম্বৰৰ 6 তাৰিখ আৰু এতিয়া দুপৰীয়াৰ সময়। দুপৰীয়াৰ ভাত পানী খাই উঠি ভাবিলোঁ মুখখনৰ অলপ যত্ন লওঁ, সেয়ে হিমালয়া ফেচ পেকটো উলিয়াই লৈছোঁ মুখত অলপ লগাবলৈ। যোৱাকালি গৈছিলোঁ আবেলি মাৰ ঘৰলৈ আৰু আজি ৰাতিপুৱাতে হাজবেণ্ডৰ ঘৰলৈ আহি গ'লোঁ। আচলতে মই গোৱাৰ পৰা ডিচেম্বৰৰ 2 তাৰিখে আহিছিলোঁ আৰু এই দুদিন মই মাৰ ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰৰ পৰা মাৰ ঘৰ অহা যোৱা কৰি আছোঁ আৰু ঘৰটো বহুত বেছি লেতেৰা হৈ আছে, সেইকাৰণে প্ৰাচীক লৈ অনা নাছিলোঁ। আজি লৈ আহিলোঁ কাৰণ অহা যোৱা কৰি থাকিবলৈ বহুত বেছি অসুবিধা হৈছে, ৰাস্তা বহুত বেয়া, সেইকাৰণে তাইক আজি লৈ আহিলোঁ। যি লেতেৰা হৈ আছে কিবাকৈ আৰু চাফা কৰি থাকিম আৰু ইমান কামৰ মাজেৰে নিজৰ মুখখনৰো যত্ন ল'ব লাগিব। মুখৰ অৱস্থা একেবাৰে বেয়া, সেইকাৰণে অলপ যত্ন লৈছোঁ আৰু এতিয়া মই মুখত ফেচ পেক লগাই লওঁ। অলপ দেৰিকৈ মুখ হাত ধুই মই কি কৰোঁ আপোনালোকক জনাম। প্ৰাচী ঘৰত আহি খেলিব পাই বিৰাট ভাল পাইছে। প্ৰাচী হাই ক। প্ৰাচীৰ ফ্ৰেণ্ড আহি গ'ল, ভাল লাগিছে ঘৰত আহি? খেলি আছা? খেলা অকণমান দেখুৱাই দিলোঁ। প্ৰাচীক লৈ আহিছোঁ ঘৰলৈ আজি। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আৰু মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কিন্তু ভালদৰে আপোনালোকক ৱেলকাম জনোৱা হোৱাই নাই। এতিয়া আবেলিৰ সময়, মুখ হাত ভালদৰে ধুই আহিলোঁ, সকলো কাম শেষ কৰিলোঁ। এতিয়া খাব লৈছোঁ মেগী বনাব লাগে, কাৰণ ৰাতিপুৱা 10টামান বজাত ভাত খাইছিলোঁ। তাৰপিছত প্ৰাচীয়ে বোলে ভাত নাখায়, সেইকাৰণে মই ভাত নবনালোৱে, কামেই কৰি আছোঁ গোটেই দিনটো। এতিয়া আবেলি কেইটা বাজিলে? 4টা বাজিলে। মেগী বনাওঁ, খাওঁ, তাৰপিছত ফুৰিবলৈ যাম বুলি ভাবিছোঁ মোৰ ডাঙৰ জাগৰাকী সৰু জাগৰাকীক খুৰাহঁতৰ ঘৰত। এতিয়া মেগী খাই লওঁ আৰু এইফালে চাওকচোন মই গেছ ক'ত ৰাখিছোঁ, তলতে এনেকৈ ৰাখিছোঁ। টেবুলখন বাহিৰত আছে, চব বস্তুবিলাক খেলি মেলি হৈ আছে, চব উল্টা হৈ আছে, ভালকৈ ৰাখিব পৰাই নাই। লাহে লাহে ৰাখিম আৰু এফালৰ পৰা অকলে চবখিনি কৰি গৈ আছোঁ। তেতিয়াহ'লে ফ্ৰেণ্ডছ, এতিয়া মই মেগী বনাই লওঁ আৰু মেগী খাই খুৰাহঁতৰ ঘৰলৈ ফুৰিবলৈ যাওঁ। ভিডিঅ'টো যিহেতু আৰম্ভ কৰিলোঁ, আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাই থাকিব আৰু আপোনালোকক ভালদৰে ৱেলকাম জনাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? কেনে আছে সকলোৱে জনাব কমেণ্ট ছেকশ্যনত। তেতিয়াহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চোৱাৰ পিছত এটা লাইক কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আপোনালোকে ভিডিঅ' চাই কিন্তু লাইকে নকৰে, মোৰ বহুত বেয়া লাগে। লাইক কৰি মোক উৎসাহিত কৰিব আৰু যিবোৰ ভুল হয় ভিডিঅ'ত ভুলবোৰ মই দেখুৱাই দিব আৰু কেনেকুৱা লাগে ভিডিঅ'টো চাই কমেণ্ট এটা কৰি মোক জনাবলৈ কিন্তু নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন, মোৰ ভিডিঅ' নতুনকৈ চাই আছে, তেওঁলোকেও ভিডিঅ'টো চোৱাৰ পিছত চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে মই ভিডিঅ' নতুনকৈ দিলে নটিফিকেশ্যন পাই থাকিব। ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, তেতিয়াহে নটিফিকেশ্যন পাই থাকিব। তেতিয়াহ'লে এতিয়া মই মেগী বনাই লওঁ ফটাফট, আৰু সন্ধিয়া হ'বৰে হ'ল। মেগী খাই কাপোৰ পিন্ধি হৈ গ'লোঁ ৰেডি, আৰু এই কাপোৰযোৰ মোক মোৰ সৰু ভাইটিৰ মানে সৰু দেওৰৰ জাগৰাকীয়ে দিছে। কেনেকুৱা লাগিছে জনাব, মোৰ কিন্তু বিৰাটেই ভাল লাগিছে। চিম্পুল কাপোৰ হয় কিন্তু বিৰাট ধুনীয়া লাগিছে কাপোৰযোৰ। এইযোৰে পিন্ধি লৈছোঁ আৰু এতিয়া খুৰাহঁতৰ ঘৰৰ পৰা দুদিনৰ মূৰত ফুৰি অহাৰ পৰা এখন লৈ লৈছোঁ। অহাৰ সময়ত অলপ দেৰি হ'লে ঠাণ্ডা লাগিব। এইফালে মোৰ ডাঙৰ জাগৰাকী, সৰু জা, আৰু এইফালে প্ৰাচী আৰু সৰু জাগৰাকীৰ আইতা এগৰাকী আছে ইয়াতে। আমি গোটেইকেইটা এতিয়া যাব ওলাইছোঁ, বেছি দূৰ নহয়, এইফালে এই অলপ আগতে। আজি মই আপোনালোকক মোৰ ডাঙৰ জাগৰাকীৰ লগত চিনাকি কৰাই দিছোঁ। মোৰ ডাঙৰ জা হয় আৰু এইটো আমাৰ আইতা, মোৰ সৰু জাগৰাকীৰ আইতা হয়। আৰু সৰু জাগৰাকীক মই আগৰ ভিডিঅ'টোত আপোনালোকক অকণমান দেখুৱাইছিলোঁ। এইটো মোৰ সৰু জা, চবচে সৰু। এতিয়া আমি গৈ আছোঁ খুৰাহঁতৰ ঘৰলৈ, চাহ পানী খাই আহিম গধূলি। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া সন্ধিয়া হ'বই হ'ল আৰু অলপ আগতে খুৰাহঁতৰ ঘৰৰ পৰা আহিলোঁ। আজি ভাবিছোঁ অলপ প্ৰসাদ দিম বুলি, যিহেতু বহুত দিন হ'ল আমাৰ ঘৰটোত থকা হোৱা নাই। প্ৰসাদ অলপ দি নাম অলপ ধৰিলে
ভাল লাগে সেইকাৰণে ভাবিছোঁ দুজনমান মানুহ মাতিছোঁ এতিয়া মোৰ অলপ কাম আছে অলপ দেৰিকৈ লগ পাই আছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আজি হল এই ভিডিঅ'টোৰ নেক্সট ডে আৰু তেতিয়াহ'লে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি নহয় আচলতে যোৱাকালিও অলপ ভিডিঅ' কৰিছিলোঁ যোৱাকালি প্ৰসাদ অলপ আগবঢ়াইছিলোঁ আজি হল এই ভিডিঅ'টো যিহেতু নেক্সট ডে এতিয়া দুপৰীয়াৰ সময় আমাৰ খানা চলি আছে মোৰ সৰু দেওৰৰ ঘৰত এতিয়া খাব লাগে খানা আজিও ৰাতিপুৱাৰ পৰা বহুত বেছি কাম কৰি আছোঁ সেইকাৰণে ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিবই পৰা নাই এতিয়া অলপ আজৰি হৈছোঁ ভাবিলোঁ অলপ ভিডিঅ' কৰোঁ আপোনালোকৰ বাবে যিহেতু মই ভিডিঅ' দি ভাল পাওঁ ভিডিঅ' বনাই ভাল পাওঁ আৰু ইফালে মোৰ খুৰা ছোৱালী আৰু মোৰ ভণ্টি আছে দুইগৰাকীয়ে বহুত বেছি লাজ কৰে আৰু দুইগৰাকীয়ে ৰাতিপুৱাৰ পৰা বহুত বেছি কাম কৰি আছে এতিয়াহে দুইগৰাকীয়ে কাম শেষ কৰি বহি আছে বিচনাত এতিয়া ভাত খাম আৰু ঘৰলৈ অহাৰ পিছত পুৰা খানা খাই আছোঁ ভালো লাগে এনেকৈ এটাৰ পিছত এটা খানা খাই থাকিব পালে আৰু যিহেতু আমি বাহিৰত থাকিলে তেনেকৈ খানা চানা ইমান নাপাওঁ ঘৰত আহিলে মই এই বস্তুটো কিন্তু বিৰাট বেছি ভাল পাওঁ আৰু কোনোবাই যদি মোক খানা খাবলৈ মাতে একেবাৰে না বুলি কেতিয়াও নকওঁ যেতিয়া হ'লেও খানা খাবৰ কাৰণে মই পুৰা ৰেডি হৈ থাকোঁ ৰাচি ভাত খাই আছে যদি পাৰোঁ কি খাইছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব এতিয়া ভাত খোৱাৰ আগতে কাপোৰ ধুইছিলোঁ বহুত বেছিকৈ যোৱাকালিও ধুইছোঁ আজিও ধুইছোঁ যিখিনি কাপোৰ শুকাইছে মই ইফালে আনি থৈছোঁ সেইখিনি এতিয়া জাপোঁ আৰু ইফালে জাপি জাপি ৰাখিছোঁৱে কৈছোঁ আপোনালোকক বহুত বেছি কাম ওলাইছে কি ক'ম আৰু এই দুটা আছে বুলিহে আৰু মোৰ বহুত বেছি সহায় হৈছে এতিয়া মই কাপোৰখিনি জাপি লওঁ আৰু তাৰপিছত ভাত খাবলৈ যাম আপোনালোককো দেখুৱাম কি খাইছোঁ ভাত খাবলৈ আহি গ'লোঁ আঞ্জাৰ কালাৰ চক আলু বিলাহী আৰু মাছ আৰু লগত আছে মিক্স চব্জি মই খোৱাখিনিহে দেখুৱাইছোঁ আৰু কিবা কিবি আছিলে সেইখিনি দেখুওৱা নহ'ল আৰু কুকুৰাৰ মাংস এতিয়া ভাত খাই লওঁ ফ্ৰেণ্ডছ এতিয়া সন্ধিয়াৰ সময় আৰু মই ভতিজা ছোৱালীজনীক আঁকি দি আছোঁ মেহেন্দি তাই আচলতে খাবলৈ যাব বিয়া এখন তাইৰ লগৰ বান্ধৱীগৰাকীৰ বিয়া আছে সেয়ে তাই মোক মেহেন্দি আঁকিবলৈ ক'লে মই মেহেন্দি আঁকিব একেবাৰে নাজানো কি আঁকিছোঁ নাজানো আঁকিছোঁ আৰু যিমানখিনি পাৰিছোঁ আৰু তাই ভালকৈ আঁকিব পাৰে বাৰু কিন্তু মোক দিলে মই যিটি আঁকি থলোঁ আৰু আপোনালোককো দেখুৱাম এতিয়া মই প্ৰথমতে মেহেন্দিখিনি আঁকি লওঁ এখন হাতত আঁকিলোঁ আপোনালোকে চাই নাহাঁহিব আৰু লাজো নিদিব যেনে তেনে আঁকিছোঁ হেল্ল' ফ্ৰেণ্ডছ এতিয়া ৰাতি 11টা বাজিলে আৰু আমি ভাত পানী খাই উঠিলোঁ অলপ আগতে মেহেন্দি আঁকি দিয়াৰ পিছত মোৰ আৰু ভিডিঅ' কৰা নহ'লে দুই এজনকৈ মানুহো আহিছিলে যিহেতু বহুত দিনৰ মূৰত আহিছোঁ সেইকাৰণে অলপ ব্যস্ত হৈ থাকিলোঁ এতিয়া শুব ওলাইছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ ফ্ৰেণ্ডছ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ পিছত প্লিজ এটা লাইক কৰি দিব আৰু পাৰে যদি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট এটা কৰি মোক উৎসাহিত কৰিব যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব নাই কৰা ভিডিঅ'টো চোৱাৰ পিছত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ বাই লাভ ইউ অল